তো হেল্ল' গাইছ কেনে তো গাইছ অসমীয়াত এটা কথা আছে যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে তেনেকৈ অসমীয়াত নতুন এটা কথা ওলাইছে যে শুই থকা দৰাই বিয়া পাতিব নোৱাৰে মানে গাইজ অসমত বিয়া ৰিলেটেড ইমান নিউজ ওলাই আছে ইমান কেছ হৈ আছে মানে নিউজ চেনেল খুলিবই নোৱাৰি আজি যদি এইটো নিউজ কালি এইটো নিউজ ভালো হৈছে মই কণ্টেণ্ট পাই আছোঁ अब आए ना लाइन पे আমাৰে মইনা শুবয়ে দৰা চেছ মানে ধৰিবই পৰা নাই এইটো দৰা নে কুম্ভকৰ্ণ मौत क्या भी मनुष्य भी পাছফালে কোনোবা কইনা ঘৰত তিৰোতাটো কৈছে যে কিবা চিনেমা শ্বুটিং চলি আছে নেকি এনেওতো বিয়াততো এনেকুৱা নহয় ন কেতিয়াও সচৰাচৰতো এনেকুৱা নহয় যে দৰা যায় কইনা ঘৰত হোমৰ গুৰিত বহাৰ আগতে শুই গ'ল বোলে এনেকুৱাতো কেছ দেখাই নাই কেতিয়াও সেইকাৰণে তিৰোতাটো কাট মাৰি কৈছে মানে আৰু যে কিবা চিনেমা শ্বুটিং চলি আছে নেকি यही नहीं अभी और सुनिए কৈছে যে কোনো দৰাটো আজিলৈকে লগনে থাকিয়ে পোৱা নাই এওঁৱে ফাৰ্ষ্ট দৰা যোনে লগনে থাকিছিল মানে বেয়া ডাউন দিছে মানে ये भगवान क्या जुलुम है ভিডিঅ'টোতো দেখি পোৱা নাই মানে কইনা ঘৰৰ কোন তিৰোতা এনেকুৱা কমেণ্ট মাৰি আছে কিন্তু যোনে মাৰিছে এনেকুৱা ছেভেজ ডাউন দিছে মানে মানি গৈছো খুৰী আপোনাক মানি গৈছো জুই আপুনি জুই मैं कहाँ हूँ बहन तेरी सासू माँ के घर में गजनी की औलाद আৰু ভিডিঅ'টোত দৰা শুই যোৱাৰ পিছত দৰা পাৰ্টিয়ে কোনোবা কৈ আছে যে এই দৰাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয় সেইকাৰণে দুৰ্বল লাগিছে বোলে মানে হয়ো দিয়কচোন হিন্দু ধৰ্মততো আমাৰ বিয়াত দৰা কইনাই দিনটো একোৱেই নাখায় সেইকাৰণে দুৰ্বল হৈ যাবও পাৰে কিন্তু কিছুমানে কৈ আছে দৰাই বোলে অকল পানী খাইছিল দিনটো মানে সুদা পানীও খোৱা নাছিল পানীত কিবা মিক্স কৰি খাইছিল এই আৰ এছ নহয় ORS মোৰ মুখে দিছে কি ওলাই সেয়ে আৰু অকল পানী আৰু ORS খাইছিল সেইকাৰণে বোলে নিচা লাগি গৈছে নিচা নহয় দুৰ্বল মৰিম কোনোবা দিনা কি ওলাই মোৰ মুখেদি এনেও কইনাৰ যিটো দেউতাক আছে দেউতাকে কৈছে যে গাড়ীৰ পৰাই বোলে নামিব পৰা নাই দৰাই এনেকৈ খাইছে তাৰমানে মাদক দ্ৰব্য সেৱন কৰি তাৰমানে খোজ দিয়াৰ অৱস্থাত তেওঁ নাই ইমানো নিজৰ বিয়াত কোনে খায় दारू नहीं रे बाबा दवाई है আৰু তাৰপিছতনো কি হ'ব কইনাই ডাইৰেক্ট কৈ দিছে যে বিয়া নহওঁ আৰু বলো পেঞ্চিল তোমাৰি শাদী কেঞ্চেল ৰামচন্দ্ৰ আহিছে দৰা নিচাত ঘুমাইছে তাকে দেখি আমাৰ কইনাই বিয়া কেঞ্চেল কৰাইছে अरे कौन भौंक रहा है ये बदतमीज হাঁহিব নাপায় দেখোন কাৰণ বিয়া বুলি ক'লেতো বহুত সপোন দেখি থাকে না আৰু এনেকুৱা কেছ হ'লে মানে কইনাই মানে কেনেকৈ বিয়া পাতিব चीटिंग करता है तू আৰু ইতানটো দৰাই কৈ আছে যে কইনাৰ বোলে আগতে কোনোবা আছিল সেইকাৰণে বোলে কইনাই বিয়াখন কেঞ্চেল কৰাইছে মই এতিয়া তাইতো কোনোবা নহয় কোনোবা ভাল পোৱা আছে মই একদম 100% কৈছোঁ মানে হয়তো কইনাৰ কোনোবা ভাল পোৱা আছে সেইকাৰণে সেইটো ষড়যন্ত্ৰ কৰি দৰাই মদ খোৱা বুলি ভিডিঅ'বিলাক বনাইছে এইগিলা ক'লে নহয় কাৰণ তই আহি পিনে বিয়াত তই নহয় তুমি আপুনি বুলি কৈছোঁ আপুনি বিয়াত আহি পিনে এনেকৈ যদি শুই থাকে চবে যদি বিয়াত যিমান মানুহ আছে চবে কৈ আছে তুমি নিচাত আছিলা তুমি বুলি ক'লেও বেয়া নাপা মানে নিচাত আছিলা তই কেনেকৈ বিয়া निकल लो पहली फुर्सत में निकल কিনো কম এই টোপনিটোৰ কাৰণে চব বৰবাদ হৈ আছে মানে দৰাৰটো গেলে বিয়াখনে গেল দৰা কইনা বিয়াখন কেঞ্চেল হ'ল কিন্তু চবৰে মানে মোৰো এই টোপনিটোৰ কাৰণে চব বৰবাদ হৈ আছে আৰু মোৰ ইমান টোপনি বা উঠিম কিবা খাম খাই আৰু টোপনি লাগিব কলেজত যাম ক্লাছ কৰিম ক্লাছত টোপনি লাগিব আহি পেলাই কিবা ভাত খোৱাৰ টাইমতো টোপনি খাই উঠিতো টোপনিয়ে তাৰপিছত উঠিম উঠি পেলাইও টোপনি ভাৱ লাগি থাকিব এতিয়া ভিডিঅ' বনাই আছোঁ এতিয়া মোৰ লাগি আছে ঘুমাইলেই ভাল আছিলে तो रहने दो फिर এই টোপনিটোৱে চব বৰবাদ কৰি দিছে পৃথিৱীত আৰু এতিয়া ইহঁতে কৈ আছে যে পইচাৰ কাৰণে বোলে বিয়া পাতিছে কিন্তু মোৰ আন্দাজ সিহঁতে বস্তু ল'বৰ কাৰণে কৰিছে মানে জোৰোণত দিয়া সোণ চোন বোলে ৰিটাৰ্ণ কৰা নাই দিনটোতো ভাত খুৱাই মানে দিনটোত যে এই কইনা ঘৰে যে ভাত চাত খুৱাইছে যিমান আলহী অতিথি যিমান বিয়াত মাতিছিল চবকে ভাত চাত খুৱাইছে সেইবিলাকতো বহুত টকা গৈছে সেই টকাগিলা কি এনেই খৰচ কৰিছে সিহঁতে सच बोलो আৰু কিছুমানে বিয়াখন কেঞ্চেল হোৱাৰ কাৰণে কমেণ্টত কৈ আছে যে দৰাক বোলে নেমু টেঙা দিব লাগিছিল নেমু টেঙা দিলে বিয়াখন কেঞ্চেল নহ'ল হয় মানে নিচা ফাটি গ'ল হয় না তেতিয়া বেয়া মাথা কিন্তু কিছুমানৰ কমেণ্টত আৰু কিছুমানেতো কৈ আছে মদাহীৰ লগত বিয়া পাতিলে এনেকুৱা কিবা মদাহী বুলি মই ক'ব যোৱা নাই মানে এটা কথা কওঁ মই মানে মোৰ ভুলো হ'ব পাৰে শুদ্ধ হ'ব পাৰে যে চব মদ খোৱা মানুহ বেয়া নহয় আৰু চব মদ নোখোৱা মানুহ ভাল নহয় বুজি পাইছেনে সেয়াই আৰু মানে মই কোৱা নাই মদ খোৱাটো ভাল বুলি মদ খোৱাটো বেয়া খাবই নালাগে কিন্তু এইটো কথাও হয় যে চব মদ খোৱা মানুহ বেয়া নহয় আৰু চব মদ খোৱা মানুহ
ক'লোৱে এতিয়া যিবিলাকে কৈ আছোঁ ময়ো বৰ জ্ঞান দিবা যায় যিবিলাকে কৈ থাকোঁ হ'ব দে